অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টাডালতো বৰ জোৰকৈ গু এটা মাৰি দিব। ধন্যবাদ। Only for entertainment. ইয়াৰ পাদৰ গোন্ধটো বৰ ভাল লাগিলে ন? ভাল লাগিলে। তই কি খাই পেলাই পাদিছিলি? ইমান ধুনীয়া গোন্ধাইছে। কিন্তু এটা কথা, ইয়াৰ পাদৰ গোন্ধটো ঠাণ্ডা দিনতহে ভাল লাগিব। ব্লেংকেটৰ তলত লৈ মজা লাগিব। ধেই, ঠাণ্ডা দিন লৈ কি কথা আছে? তহঁতে মূলা আৰু বন্ধাকবি খাবি, তহঁতেও এনেকুৱা ধুনীয়া পাত ওলাব। এই পাদুৰা, বলটো দে। এই পাদুৰা, ঘূৰি এটা মাৰি দে। এই পাদুৰাই কেনেকৈ দিব বলটো? এতিয়াও মূলা খাই পাতি থাকে। মোক পাদুৰা বুলি ক। সেই পাদুৰা। মুখতে মাৰিম তোক। জয় ক্ৰিষ্টিয়ানো ৰনাল্ডো। এই ৰোহিত, বলটো চা, ইমান ওপৰলৈ উঠি গ'ল। তই ইমান জোৰকৈ পাতিলি নে ইমান ওপৰত গ'লগৈ? তই কোনফালেদি পাতিলি অ? কি ৰে, তই ইমান জোৰকৈ পাতিলি, বলটো ইমান ওপৰত উঠি গ'লগৈ। ঐ, তই পাতি দেখাচোন। বা, একে বুকুৱে পেলাই দিলি ইয়াক। ঐ, তই শক্তিমানকো একে বুকুৱে পেলাই দিলি। জন চিনা। বাপরে ওই কি ডলে চলে ওই দেখ देख क्या रहा है? आजा 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 দেখিলি মূলা আৰু বন্ধাকবি খালে কিমান বল পায়। তই সাৰ দিয়া বন্ধাকবি খাবি, তই এনেকৈ বল পাবি। বেচেৰাটো। আপুনিও মূলা খায়নে?